Hey guys, কি খবৰ? আশা কৰোঁ চবৰে ভালেই হ'ব। চ' আজিৰ ভিডিঅ'ত মই আপোনালোকক মোৰ আইফোনটোৰ কাৰণে কভাৰ এটা আনিছিলোঁ। চ' এক্সাইটমেণ্টত চব ফালিয়ে পেলালোঁ আৰু ইয়াৰ বাবল জাপ চাবল জাপবোৰ এইবোৰ ভাইটি এটাই লৈ গুচি গ'ল। তথাপিতো আৰু আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ ইউটিউবত। চ' চাওঁ ভিডিঅ'টো। মানে কম দামতো যে ইমান ভাল মানে কেছ পাব পাৰি। আপেলৰ যিটো এইটো চিলিকনৰ যিটো কেছ হয়, এইটো আপেলৰ ৱেবছাইটত আপোনালোকে 5,000 মানত পাব আৰু মইতো 400 টকামানতে আনিছোঁ। চ' কিমানটো ডিফাৰেঞ্চ আছে কি আছে সকলো কম আপোনালোকক। চ' ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু যদি ভাল পায় প্লিজ লাইক কৰি দিব, নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। চ' গাইজ পেকেজিংটো এক্সাইটমেণ্টত ফালি দিলোঁ নহয়, তথাপিতো আপোনালোকক আকৌ আনবক্সিং কৰি দেখাইছোঁ। আৰু ইয়াৰ প্ৰাইচটো হ'ল 484 আৰু ইয়াৰ প্ৰডাক্টটো ডিটেইলছ দেখা আছে। চ' পেকেজিংটোৰ ভিতৰত ইয়াৰ ওপৰত বাবল ৰেপ এটা আছিলে, পোৱালি এটাই লৈ গুচি গ'ল। আৰু ইয়াৰ ভিতৰত একো নাই, চব এম্পটি হয়। ইয়াৰ ওপৰতটো প্লাষ্টিকৰ এনেকুৱা কেছটোৰ ওপৰত আৰু প্লাষ্টিকৰ এনেকুৱা হেৰি এটা আহিছে, এইটো কি বুলি কয় জানো, পলিথিন। আৰু কভাৰটো এনেকৈ কপি টাইপৰ লগাই নাই, অৰিজিনেল টাইপ লাগিছে। আৰু পিছফালে এইবোৰ ডিটেইলছ লেখা আছে কিবাকিবি, আপেল চাপেল এইবোৰ কি লেখা আছে, মেড ইন চাইনা হয়। চাইনাটো হ'বই অভিয়াছলি। একেবাৰে ডিটেইলছ লেখা আছে, আপোনালোকক মই অলপ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। ওপৰত এইবোৰ চিলিকন কেছ এইবোৰ কিবা বেলেগ বেলেগ ভাষাত লেখা আছে, মই জুম কৰি দিছোঁ আপোনালোকক। এইবোৰ কি ভাষাত লেখা আছে একো ধৰিব পৰা নাই, আপোনালোকে চাই ল'ব। আৰু এনেকৈতো অৰিজিনেল টাইপৰে লাগিছে, কপি নাই লগা। চাইনা কপি কৰাটো ষ্টাৰ্টটো সেইবাবে। এইবিলাক তলফালে কিবা কোৱাণ্টিটি এটা লেখা আছে, কিবা 1 ৰিচাইকেল টাইপৰ কিবা লেখা আছে। আৰু এইটো কভাৰটো আনিব ফালি ফটো লগাইছিলোঁ, সেইটো কাৰণে এইটো ফালি থোৱা আছে। চ' কভাৰটো এনেকুৱা বাহিৰত কালাৰ চালাৰত পোহৰ চোৰত দেখাইছোঁ। মইতো ব্লেকত দিছিলোঁ, আৰু অলপ কিবা ডাৰ্ক চাৰ্ক লগা আছে দেখিছে। এইবোৰ এনেকৈ ফালোতে ভিতৰৰ পৰা আহিছে ডাৰ্ক চাৰ্কবোৰ। আৰু কভাৰটো ভাল লাগিছে, কোমল হয়, এনেকুৱা চিলিকনৰ হয়। চিলিকন নহয় মানে চিলিকনৰ হয়। আৰু ইয়াৰ ভিতৰত মেটেৰিয়েল এটা দিছে, এইটো হেৰি টাইপৰ মেটেৰিয়েলটো কি কয়, এইটো টাৱালৰ নিচিনা। আৰু এইফালে ভিতৰত এই কাটআউটকেইটাত মেটেৰিয়েলটো নাই, দেখিছে আপোনালোকে। আৰু এইটো কিবা লেখা আছে, কি লেখা আছে মই নিজে ধৰিব পৰা নাই। কিবা আইফোন লেখা আছে, আউটলত কিবা লেখা আছে, ভালকৈ ধৰিব পৰা নাই। এখনতে ফটো ধৰিছোঁ, কথাও আমনি লাগি গৈছে। আৰু এইফালে এইবোৰ ছাইডৰ কাটআউট চাটআউট আছে, এইফালে আপেলৰ লগতো আছে। আৰু ওপৰফালে এইটো একো নাথাকে, একো নাই। এইফালে কাটআউট চাটআউট আছে। আৰু কপি হয় কাৰণে চাওক, এইফালে মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ধৰিব পাইছে নাই ঠিক নাই। এইফালে মেটেৰিয়েলটো ভালকৈ আঠাইত লগাব পৰা নাই সিহঁতি, জানো যোনে বনাইছে মানে। আৰু ভিতৰত এইটো মেটেৰিয়েলটো এনেকুৱা ভালুক নোমৰ নিচিনা চাওক। চ' এতিয়া মই আপোনালোকক এই কপি কেছটোৰ সৈতে অৰিজিনেল কেছটো কি ডিফাৰেঞ্চ আছে সেইকেইটা কৈ দিছোঁ। বেছি ডিফাৰেঞ্চ নাই বাৰু, 2-3টা মেজৰ ডিফাৰেঞ্চ আছে, সেইকেইটা কৈ দিছোঁ। আৰু এই কপি কভাৰটোৰ সৈতে আৰু অৰিজিনেল কভাৰটোৰ মেইন মেজৰ ডিফাৰেঞ্চ হ'ল, যিটো অৰিজিনেল আপেলৰ কভাৰ হয় তাত ইয়াত চুম্বক এটা থাকে, এইটো মেগছেফ বুলি কয়। আৰু এইটো যেতিয়া আপুনি ফোনটো লগাই দিব, তেতিয়া কেছটো যিটো কালাৰ হয় সেই কালাৰটোৰ লগত এনিমেশ্যন এটা ওলায়। আৰু ইয়াত আপোনালোকে দেখিছে কেছটো যিটো এইটো লগ'টো হয়, এইটো ষ্টিকাৰ হয়, এনেকৈ আঠাত লগোৱা আছে, বেছিকৈ এনেকৈ নখে হেৰি কৰিলে এৰি যাব পাৰে। আৰু যিটো অৰিজিনেল হয় সেই কভাৰটোত এই ষ্টিকাৰটো প্ৰিণ্টেড আহে, একদম ভাল কোৱালিটিৰ প্ৰিণ্টেড আহে, মানে প্ৰিণ্টটো ভাল হয়, সোনকালে এনেকৈ ঘঁহিলে মেলিলে এৰিও নাযাব। তাৰপাছত আৰু এটা ডিফাৰেঞ্চ হ'ল ইয়াৰ যিবোৰ কাট আউট হয় এই কপিটো,
কপি কেছটো। ইয়াৰ কাটাৰকেইটা ইমান প্ৰিচাইজ নহয়, হ'লেও ঠিকে আছে বাৰু। আৰু যিটো অৰিজিনেল হয় তাৰ কাটাৰকেইটা বহুত প্ৰিচাইজ হয়, আৰু তাৰ চিলিকনৰ কোৱালিটি ইয়াতকৈ অলপ বেছি ভাল হয়। আৰু লগতে ইয়াৰ যিটো হেৰি হয়, এইটো মেটেৰিয়েলটো হয়, এইটো মাইক্ৰ'ফাইবাৰ। তাৰ মাইক্ৰ'ফাইবাৰ কোৱালিটিটো অলপ বেছি ভাল ইয়াতকৈ মানে। আৰু তাৰ ইয়াৰ যিটো এইবোৰ লেখা আছে, অৰিজিনেলটোত ধুনীয়াকৈ পঢ়িব পাৰি, এইটোত পঢ়িব নোৱাৰিছোঁ। কি লেখা আছে 1 2 ধৰিব পাৰিছোঁ, আইফোন লেখা আছে, সেইখিনি কি লেখা আছে আৰু বহুত ধৰিব পৰা নাই। খালি অৰিজিনেলটো ধুনীয়াকৈ ধৰিব পাৰি। আৰু ইয়াৰ এইবোৰ দিছে নে কোৱালিটি ইমান ভাল নহয় লগোৱাৰ পৰা আঠাটো। বাকী চব ঠিকে আছে এইটো। চ' এইকেইটাই ডিফাৰেঞ্চ হয়, ইয়াৰ বেছি ডিফাৰেঞ্চ নাই বাৰু। এই কেছটোৰ সৈতে এইটো কেছৰ সৈতে কপি কেছটো আৰু অৰিজিনেল কেছটো এই তিনিটাই মেজৰ ডিফাৰেঞ্চ হয়, আৰু বেছি ডিফাৰেঞ্চ নাই। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, নতুনকৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ কাৰণে বাই, চাইনিং অফ, আকাশ জেদি।